হাই বন্ধু বান্ধৱীসকল, বৰ্তমান মই আছোঁ এখন বহুত ডাঙৰ মেলাত। কি মেলা, ক'ত হৈ আছে, কি কি আছে, এই সকলোবোৰ আপোনালোকে ভিডিঅ'টো চাই থাকিলে দেখিবলৈ পাব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান ডাঙৰ ৰঙালাও চোৱা, বহুত ডাঙৰ ৰঙা চাউল জলপান বনাইছে। ইমান সৰু দাম নাই, ইমান সৰু। মেলাখন হৈ আছে খানাপাৰা ফিল্ডত, আৰু মেলাখনৰ নাম হৈছে অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা। ইয়াতে বিশেষকৈ ফুলৰ বহুত সমাহাৰ দেখিবলৈ পোৱা গৈছে। যদি আপোনালোকে বিচাৰে ফুল কিনিম বুলি, তেনেহ'লে ইয়াতে আহক। বহুত ফুল ওলাইছে, আপোনালোকে ফুলবোৰ কিনি লৈ যাওক আৰু নিজৰ ঘৰখন সুন্দৰকৈ সজাই তোলক। এনেওতো আমি সকলোৱে এখন এখন মুখা পিন্ধিয়ে থাকোঁ সদায়, হয় নহয়? কেনেকুৱা লাগিছে মুখাখনত? মজা ন? লাইটৰ নিচিনা এই মূৰ্তিটো অকল ধানেৰে বনাইছে, আৰু যিবোৰ আমাৰ শস্য আছে এই শস্যবোৰেৰে ধুনীয়াকৈ সজাই বনাইছে। দেখিবলৈ খুব ধুনীয়া লাগিছে, আৰু বাইদেউসকলে ফটোও মাৰিছে, ময়ো মাৰিছোঁ বাৰু। আৰু এই পৰিৱেশটো চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। গাঁৱৰ এটা সুন্দৰ পৰিৱেশ মোৰ দেখি গাঁৱৰ ঘৰলৈ মনত পৰি গৈছে। আমাৰ অসমখনত বহু জনজাতীয় গোষ্ঠীৰ লোকসকলে বাস কৰে, আৰু সেইবাবে ইয়াৰ যিখিনি ট্ৰেডিশ্যনেল ড্ৰেছ হয়, এই ড্ৰেছখিনি খুব ধুনীয়াকৈ ইয়াত আনিছে। চাওকচোন, ইমান ধুনীয়া ধুনীয়া ট্ৰেডিশ্যনেল ড্ৰেছবোৰ আনিছে। দেখি মোৰ মনটো ভাল লাগি গৈছে, আৰু এনেকুৱা লাগিছে মই যেন গোটেইবোৰ দাঙি লৈ আনিম। আপোনালোকৰো এনেকুৱা হয়নে বাৰু? ইয়াত ধুনীয়াকৈ আমাৰ যিখিনি মণিহাৰী হয় সেইখিনিও আছে, আৰু খুব ধুনীয়া ধুনীয়া চাদৰ মেখেলা আছে। মোৰতো চাদৰ মেখেলাবোৰ দেখি এনেকুৱা লাগিছে এযোৰ হ'লে মই লৈয়ে আনিম, কিন্তু দামবোৰ সঁচাকৈ বহুত বেছি হয়। সেই হিচাপে আকৌ কাপোৰৰ কোৱালিটিবোৰো ধুনীয়া হয়। দেখিয়ে মনটো ভাল লাগি গৈছে। চাওকচোন, ইমান ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰ আনিছে। মেলা বুলি ক'লে এইবোৰেই থাকিব, আৰু লগতে সৰু বাচ্ছাৰ খেল ধেমালিৰ বস্তুবোৰ নাথাকিলেও মেলা আধৰুৱা। এইবোৰ চাওকচোন, সৰু সৰু বাচ্ছাবিলাকৰ আকৰ্ষণৰ কেন্দ্ৰ। আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।